আমাৰ ঘৰৰ ঠগীখন ভঙা হোৱাৰ পিছত আমাৰ ওচৰৰে বৌ আইতাহঁতৰ ঘৰলৈ গ'লোঁ আৰু শেষত গ'লোঁ বৰমাহঁতৰ তাত আৰু ইয়াত প্ৰসাদ খাই মেলি আমি ওলালোঁ আমাৰ পুথিভঁৰাললৈ বুলি আৰু এইফালে বৌ ৰেডি হৈ আছে আৰু আমি সকলোবোৰ ওলালোঁ পুথিভঁৰাললৈ বুলি যিহেতু এইবাৰ আমাৰ পুথিভঁৰাল প্ৰাংগণত ষষ্ঠতম লক্ষ্মী পূজা আয়োজন কৰা হৈ আছে তো প্ৰতি বছৰে কিবা কিবি আয়োজন হৈয়ে থাকে এইবাৰ পিছে আয়তীসকলৰ নাম আছিল আৰু লগতে আছিল ওজাপালিৰ অনুষ্ঠান অনুষ্ঠানৰ মাজতে এইফালে আকৌ আহি পালে আমাৰ খিচিৰি আৰু পায়স যিহেতু বহুত বেছি দেৰি হৈ যায় সেইবাবে এফালে অনুষ্ঠান চলি আছে আৰু এফালে মানুহবোৰে খাই আছে সকলোৰে লগতে পিছে আমিও লৈ ল'লোঁ খাবলৈ আৰু আপোনালোকেতো জানেই পূজাৰ প্ৰসাদ সকলোৰে ভালেই হয় শেষত তেওঁলোকক সম্বৰ্ধনা দি আমাৰ মেইন ঠগীখন ভাঙিলে আৰু চিৰা প্ৰসাদৰ লগতে মুগৰ প্ৰসাদটো দিছিল মোৰ পিছে উঠাব থাকি গ'ল